অসীমত যাৰ হেৰাল সীমা পঞ্চম অধ্যায় পূৰ্বাভাস। তাকেইতো কি স্পাৰ্ধা মোৰ, আপোনাক মাতিবলৈ সাহ হৈছিল। গৌৰীয়ে মুখেৰে নামাতিলে। আধা জাপ খোৱা চকুৰ পাহি দুটাৰ মাজেদি মাথো কেৰাহীকৈ মোৰ ফালে খন্তেক চালে। সেই চোৱাৰ মাজত সুন্দৰকৈ ফুটাই তুলিলে অৱজ্ঞাৰ ভাৱটো। কিছুপৰ পাছতে নিজৰ হাতত মৰ্যাদাক পুনৰ প্ৰতিষ্ঠা কৰিবৰ অৰ্থেই মোৰ আগেদি সম্ৰাংগীৰ ভেমতেই উভতি খোজ ল'লে অহা বাটেদি। গৌৰী প্ৰথম পৰি যাওঁতে লক্ষ্য কৰিছিলোঁ সোপাৰ কপৌ ফুলপাহ মাটিত পৰি যোৱা। এতিয়া এৰি থৈ যোৱাত আৰু অলপ খং তুলিবৰ সুবিধা পাই মাত দিলোঁ, আপোনাৰ ফুলপাহ যে পেলাই থৈ গ'ল। তাৰ উত্তৰ নিদি গৌৰীয়ে মাথো কেৰাহীকৈ আকৌ এবাৰ ঘূৰি চালে। তিলকে দিয়া দ্বিতীয় বস্তু এটা এইবাৰ কামত লগালোঁ। শুকুলাৰ পিঠিত থকা সাপৰ পৰা কাঁড় এপাত উলিয়াই তাৰ আগেৰে অলপ হাউলি ফুলপাহ তুলি লৈ গৌৰীয়ে শুনাকৈ ক'লোঁ, বাহ, সুন্দৰ ফুলপাহ, কিন্তু পাপৰিবোৰ দেখিছোঁ বৰ চোকা। শুকুলাৰ মুখত গুজি দিলোঁ। খা, তাই মুখ ঘূৰালে।